নমস্কাৰ প্ৰিয় দৰ্শকসকল 2 জুলাই বুধবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণ বা যাত্ৰাৰ যোগ আছে। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ বেছি কাম কৰিব লাগিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি মনত আনন্দ আৰু ফূৰ্তি বৃদ্ধি পাব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় কৰিবলগীয়া হ'ব পাৰে। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা কথা শিকিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি লিখা পঢ়াত অকণমান ব্যস্ত থাকিব লাগিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়াও হ'ব পাৰে। ধনুৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি পুৰণা কাম কৰিব লাগিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি হয়তো অকণমান মনত অনিচ্ছা ভাৱ আপোনাৰ আহিব পাৰে। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্যতাৰ প্ৰতি অকণমান বেছিকৈ গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।